অভিনেত্ৰী আইমি বৰুৱাই শিকালে এটি সুন্দৰ ৰেচিপি। আজি আপোনালোকে জানিব পাৰিব তেওঁৰ নিজৰ সন্তান দুটিক কেনেকৈ কি বুদ্ধিৰে গাজৰ খুৱায়। অভিনেত্ৰী তথা মন্ত্ৰীৰ পত্নী হৈও তেওঁ কেনেদৰে জুইশালত খাদ্যবস্তু বনাইছে দেখিছে। সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনাৰো অন্তৰ চুই যাব। দেখি ধৰিব পাৰিছেই চাগে যে কিবা এটা ৰান্ধিবলৈ গৈ আছো। নাৰিকলৰ এনেকৈ পিছফালৰ যে সেই ডাঠ অংশখিনি গুচাইও ল'ব পাৰে। আৰু এয়া গাজৰ এনেকৈ পিহনাত পিহি লৈছোঁ। আপোনালোকে সেই নাৰিকল ৰুকা ৰুকনি বা মিক্সিত দিলেও হয়। মই আচলতে এনেকৈ লৈছোঁ যাতে অকণমান কামুৰিলে যে দাঁতত লাগে তেতিয়া ভাল লাগে। আজি গেছত নাৰান্ধো, যিহেতু বিহুৰ বতৰ আৰু বাহিৰত জুই ধৰিয়ে থৈছিলোঁ। ইটাকেইটাৰে এনেকৈ চৌকা এটা অকণমান সাজি ল'লোঁ। এয়া দিছোঁ এচামুচ ঘিউ, এয়া গাজৰ আৰু নাৰিকল। আচলতে বীৰ জিগুৱে এনেই গাজৰ বৰকৈ নাখায়, সেয়েহে এইটো বুদ্ধি কৰিলোঁ। লগতে দিলোঁ গুড়। গুড়খিনি আপোনালোকে ৰুকনিত ৰুকিও দিব পাৰে। এয়া ইলাইচি গুড়ি আৰু এয়া গাখীৰৰ পাউডাৰ। গোটেইখিনি এনেকৈ মিলাই ল'লোঁ। অকণমান নিমখো দিছোঁ যাতে টেষ্টটো সেই মিঠা নিমখীয়া হ'লে ভাল লাগে যে। যিহেতু সিহঁতক পাচলি কৰি গাজৰ খুৱাব নোৱাৰি, গতিকে এইটোৱেই মোৰ বুদ্ধি। আৰু লাৰুটো খাবলৈও ইমান ভাল হয় নহয়। এনেকৈ যেতিয়া গোটেইখিনি আঠা আঠা হৈ যায় সেইখিনি সময়ত নমাই দিলেই হয়। বৰ ধুনীয়া গোন্ধ এটা ওলায়। এয়া পানীৰে অকণমান হাতখন তিয়াই ল'লোঁ, নহ'লে গৰমে গৰমে এনেকৈ লাৰুটো কৰিবলৈ খুব পুৰে। জিগিক লাৰু কৰিব নালাগে বুলি ক'লোঁ গৰম কাৰণে। চাওকচোন মুখখন ফুলি আছে। গৰম যদিও তাই চুব পাৰিছে দেই। প্ৰথমতে অকণমান কোমল হৈ থাকে, কিন্তু ঠাণ্ডা হ'লে ধুনীয়াকৈ টান হৈ যায়। আপোনালোকে বনাই খাই চাবচোন।